পৃথিৱীৰ ভয়ানক কেইটামান দেশৰ নাম যদি কোৱা হয় তেন্তে প্ৰথমত আহিব উত্তৰ কোৰিয়াৰ নাম। আন্তৰ্জাতিক ক্ষেত্ৰত ইখনৰ পিছত সিখন ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰি সদায় শিৰোনাম দখল কৰা দেশখনেই হ'ল উত্তৰ কোৰিয়া। উত্তৰ কোৰিয়াৰ ভিতৰত কি চলে সেয়া কোনেও নাজানে। দেশখনৰ ভিতৰত বহুতো নিষেধাজ্ঞা থকাৰ পাছতো কিছুমান এনেকুৱা ভয়ংকৰ তথ্য পোহৰলৈ আহে যিটো শুনিলে আপোনাৰ চকু কপালত উঠিব। প্ৰিয় দৰ্শকসকল, আজি এই ভিডিঅ'টোত উত্তৰ কোৰিয়াৰ আজব তথ্য দাঙি ধৰিম। প্ৰিয় দৰ্শকসকল, আপুনি যদি মোৰ এই চেনেলত নতুন তেন্তে অনুগ্ৰহ কৰি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব যাতে এনেকুৱা আৰু ভিডিঅ' চাই থাকিব পাৰে। দেশখনৰ মাটিকালি 1,20,538 বৰ্গ কিলোমিটাৰ। দেশখন 1948 চনত প্ৰতিষ্ঠা লাভ কৰে। স্বতন্ত্ৰ দেশ উত্তৰ কোৰিয়াৰ ৰাজধানী আৰু বৃহত্তম চহৰৰ নামেই হ'ল পিয়ংয়াং। বন্ধুসকল, উত্তৰ কোৰিয়াৰ চাৰিসীমাসমূহ হ'ল উত্তৰত অৱস্থিত ৰঙা চীন, দক্ষিণত অৱস্থিত দক্ষিণ কোৰিয়া, পূবত অৱস্থিত জাপান সাগৰ আৰু পশ্চিমত অৱস্থিত পীত সাগৰ। অন্য দেশৰ তুলনাত উত্তৰ কোৰিয়াৰ ভূমিকম্পৰ প্ৰকোপ কম থকা দেখা যায়। কোৰিয়া ভাষাটো হ'ল উত্তৰ কোৰিয়াৰ জাতীয় ভাষা। এইখন দেশত প্ৰায় 2,30,00,000 মানুহে কোৰিয়া ভাষাত কথা কয়। প্ৰিয় দৰ্শকসকল, দেশখনৰ মানুহে ইণ্টাৰনেট ব্যৱহাৰ কৰাটো এক অপৰাধ। প্ৰিয় দৰ্শকসকল, আপুনি শুনি আচৰিত হ'ব যে উত্তৰ কোৰিয়াত 3 জেনেৰেশ্যন পানিছমেণ্টৰ ব্যৱস্থা কৰা আছে। অৰ্থাৎ কোনো এজন ব্যক্তিয়ে যদি অপৰাধ কৰে তেন্তে তেওঁতো শাস্তি পাবই, তেওঁৰ লগত পৰিয়ালৰ গোটেই সদস্যই শাস্তি ভোগ কৰিব লাগিব। উত্তৰ কোৰিয়াৰ স্কুলসমূহত বাহিৰা দেশৰ ইতিহাস অধ্যয়নৰ ব্যৱস্থা কৰা হোৱা নাই। অৰ্থাৎ উত্তৰ কোৰিয়াৰ ছাত্ৰ ছাত্ৰীসকলে দেশৰ ইতিহাসেই অধ্যয়ন কৰিব লাগিব। উত্তৰ কোৰিয়াত স্কুলৰ সকলো খৰচ বহন কৰিব লাগে ইয়াৰ অভিভাৱকসকলে। এইখন দেশত জনগণে নিজৰ ইচ্ছামতে চুলিও কাটিব নোৱাৰে। 2013 চনত এইখন চৰকাৰে চুলি সংক্ৰান্তীয় আইন প্ৰণয়ন কৰে। আইনত 28 ধৰণৰ চুলি কটাৰ ব্যৱস্থা আছে। চৰকাৰৰ এই নিয়মৰ বিৰুদ্ধে নিজৰ ইচ্ছামতে চুলিও কাটিব নোৱাৰে। চুলি কাটিলে বিশেষ পানিছমেণ্টৰ ব্যৱস্থা কৰা হয়। আপুনি জানেনে উত্তৰ কোৰিয়াত কিমানটা টিভি চেনেলৰ ব্যৱস্থা আছে? নিশ্চয় গমেই পাইছে, মাত্ৰ চৰকাৰী 3খন টিভি চেনেলৰ ব্যৱস্থা আছে। যদিও বেলেগ দেশৰ খবৰ দেখিবও নোৱাৰে, বেলেগ দেশৰ খবৰ পঢ়িবও নোৱাৰে। এইখন দেশত পৰ্নোগ্ৰাফি ভিডিঅ' দেখিলে মৃত্যুদণ্ডও দিয়া হয়। আপুনি শুনি আচৰিত হ'ব যে 5 বছৰৰ মূৰে মূৰে এইখন দেশত নিৰ্বাচন অনুষ্ঠিত হয় যদিও এজনক কিমৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব সাহস নকৰে। উত্তৰ কোৰিয়াৰ ৰাজধানীত থাকিবলৈ হ'লে চৰকাৰৰ পৰাও অনুমতি ল'ব লাগে। প্ৰিয় দৰ্শকসকল, আজি মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। আৰু ইমানখিনি সময় দিয়াৰ বাবে আপোনালোকক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। ধন্যবাদ।